আজি আমি যাওঁ ৰৈ ৰৈ বিনালে চাবলৈ জুবিনদাৰ শেষ ফিল্ম তো যাওঁ বোলো ৰৈ ৰৈ বিনালে জুবিনদাৰ শেষৰখন ফিল্ম টিকেট পোৱা একদমেই কঠিন আছিল প্ৰতিটো শ্ব' হাউচফুল গৈ আছে প্ৰায় এসপ্তাহ হাউচফুল আছে অসমত বাৰে বাৰে ৰিফ্ৰেছ কৰি অৱশেষত টিকেটটো পালোঁ আৰু আজি গৈ আছোঁ চাবলৈ যোৰহাট ইলি হলত থিয়েটাৰৰ বাহিৰে মানুহৰ ভিৰ দেখি মনটো ভৰি গ'ল সকলোৰে মুখত একেটাই অনুভৱ জুবিনদাৰ প্ৰতি ভালপোৱা আপোনালোকে দেখিব যে মানুহ ইমানেই ভিৰ হৈছে বহুত দূৰৰ পৰাই লাইন পাতিবলগীয়া হৈছে এই ছবিখন অন্ততঃ 2 মাহমান চলিব সেইটো মই ভাবোঁ তাৰ বেছিও চলিব পাৰে কাৰণ মানুহে এবাৰ নহয় এখন ছবি বাৰে বাৰে চাব মই কিজানি এখন ছবি এবাৰতকৈ চাম পাৰ্কিং নাপাম বুলি এঘণ্টাৰ আগতে গ'লোঁ ভাগ্য ভাল যেনে তেনে পাৰ্কিং পালোঁ কিন্তু 10 মিনিট দেৰি হোৱা হ'লে পাৰ্কিং আমিও নাপালোহেঁতেন 10 মিনিটৰ পাছতে পাৰ্কিঙো ফুল হৈ গৈছে চিনেমাখন চাম বুলি ভিতৰলৈ সোমাই গৈছিলোঁ কিন্তু সোমাব নিদিলে 15 মিনিটৰ আগতহে সোমাব দিব সেইকাৰণে অলপ বাহিৰতে ঘূৰি ল'লোঁ আহিলৈ দেখিছোঁ যে বহুত লম্বা লাইন আধা ঘণ্টামান লাইন পতাৰ পিছত অৱশেষত সোমাবলৈ পালোঁ আৰু সোমাই দেখিলোঁ যে জুবিনদাক সকলোৱে শ্ৰদ্ধাঞ্জলি দিছে চিনেমাখন চাবলৈ মা আৰু ভাগিনকো লৈ গৈছিলোঁ মা আৰু ভাগিনক ইণ্টাৰভেলতে দেখিলোঁ যে চকু ৰঙা ৰঙা হৈ আছে পুৰা কান্দি মেলি হয় বহুত ইম'চনেল আছিলে জুবিনদা যেতিয়া ওলাইছিলে তেতিয়া দেখিয়ে বহুত বেয়া লাগি গৈছিলে মনটো ৰৈ ৰৈ বিনালে এতিয়া এখন চিনেমা নহয় এটা অনুভৱ হৈ গ'ল আৰু এই চিনেমাখন আকৌ এবাৰ চাম OTTত আহিব বুলি শুনিছোঁ OTTত অহাৰ পিছত যেতিয়াই মন যায় তেতিয়াই জুবিনদাক চাম চিনেমাখন জয় জুবিনদা ধন্যবাদ